মানুহৰ জীৱনত মাজে মাজে স্থবিৰতাৰ প্ৰয়োজন হয়। অনবৰতে জীৱনটোত দৌৰি ঢাপৰি ফুৰিম বুলি ভাবিলে বহুত ভাগৰুৱা অনুভৱ কৰা যায়। দুপৰীয়া এইখিনি সময়ত আমাৰ চুবুৰীটো খুব শান্ত হৈ থাকে, কাৰণ যিসকলে কাম কৰে তেওঁলোক ওলাই যায়, ল'ৰা ছোৱালীবোৰ স্কুললৈ যায়, মাকবোৰে নিজৰ কাম বনত ব্যস্ত থাকে, বা যিসকল মাকে কাম কৰে তেওঁলোকো ওলাই যায়। এই সময়খিনিত আগফালে বেলকনিত বহি বৰ ভাল লাগে, কাৰণ সৰু সৰু চৰাই কেইটামানে এইখিনি সময়তে কিচিৰ মিচিৰ কৰা শব্দটো শুনা পাওঁ। কোনো ধৰণৰ বাইক বা গাড়ী অহা যোৱা নকৰে। এক ধৰণৰ স্থবিৰতা থাকে এইখিনি সময়ত। এইখিনি সময়ত যেন উশাহটো বৰ সুন্দৰকৈ ল'ব পাৰোঁ। এই সময়খিনিৰ কাৰণে মই দিনটো বাট চাওঁ। এই সময়খিনিত আগফালে ৰৈ অকণমান নিজৰ লগত কথা পাতি ভাল লাগে। কেতিয়াবা হুলস্থুল কোঢ়ালো ভাল লাগে, কিন্তু সকলো সময়তে নহয়। মাজে মাজে একান্ত ব্যক্তিগত সময় কিছুমান কটাবলৈ মন যায় নিজানত, দৌৰা দৌৰিৰ পৰা দূৰত। সেই সময়খিনি আমি নিজে উলিয়াই ল'ব লগা হয়। গতিকে মই ভাবোঁ জীৱনৰ দৌৰা দৌৰি এইবিলাকৰ মাজত যিটো এটা স্থবিৰতা, ঠেহৰাও, সেইটো দৰকাৰ। তেতিয়া আপুনি নিজক চিনি পাব, নিজৰ সৈতে পৰিচয় হ'ব। অনবৰতে যদি দৌৰা দৌৰি কৰি থাকোঁ, আমাৰ জীৱনটোত ৰবটিক হৈ যাব। সেয়ে মই ভাবোঁ মাজে মাজে এনেকে অকলে সময় কটোৱা ভাল। দৌৰা দৌৰিৰ পৰা নিজকে অকণমান সময় সুযোগ দিয়া ভাল। হয়তো আপোনালোকেও তেনে অনুভৱ কৰে। যদি কৰে জনাবচোন।